আমাৰ ধাৰণা কাৰ্যসূচী এটা আছিল কোষ্টেল GDS ইউনিয়নৰ, গতিকে আৰু 16-17 আছে। গতিকে আমাৰ মানে GDSখিনি যথেষ্ট পৰিমাণে হাৰাশাস্তি কৰিছে। এটা কামত এজন GDSকে 3-4টা কাম জাপি দিছে। RPLI PLI বিভিন্ন ধৰণৰ মেলা পাতিছে, কোনো ধৰণৰ আমাৰ মানে সা সুবিধা দিয়া নাই। কোনো দৰমহা পাতি আমাৰ নিচে কম, আমাৰ GDSখিনি চলিব নোৱাৰে। তেনেস্থলতো 3 ঘণ্টা ডিউটিৰ ঠাইত আমাৰ 8 ঘণ্টা 9 ঘণ্টা ডিউটি কৰিব দিছে। গতিকে সেই মৰ্মে আমাৰ আজি তাৰমানে এই ধৰ্ণা কাৰ্যসূচী আৰম্ভণি কৰা হৈছে। আৰু যথেষ্ট পৰিমাণে আমাৰ কি হৈছে, আমাৰ ব্ৰাঞ্চ অফিচবিলাক যিবিলাক ব্ৰাঞ্চ আছে মানে কৰ্মস্থানত মানুহ নাই। প্ৰায় ব্ৰাঞ্চ অফিচে কি হৈছে, বন্ধ হৈ আছে। আৰু এনেকুৱা অফিচ আছে মাত্ৰ এজন কৰ্মচাৰী, 3জন থাকিব লাগে, মাত্ৰ এজন, 2জনো নাই। এজনে ডাক আনিব লাগে, ডাক দিব লাগে, চিঠি পত্ৰবিলাক বিতৰণ কৰিব লাগে। তেনে ক্ষেত্ৰত তেওঁলোকৰ সময়খিনি 2 ঘণ্টাকৈ ধৰিলেও 6 ঘণ্টাতকৈ অধিক হৈ যায়। তেনেস্থলত আমাক কোনো ধৰণৰ এলাউন্স দিয়া নাই, কোনো ধৰণৰ দৰমহা বাঢ়াই দিয়া নাই। মানে এজন মানুহক 8 ঘণ্টাতকৈ অতিৰিক্ত তাৰমানে কামত খটাই আছে। তাৰ কাৰণে আমি ধৰ্ণা কাৰ্য